এটি কবিতা পাঠ কৰিব লৈছো। কবিতাৰ শিৰোনাম দৰিদ্ৰতা। কবি চান মাহমুদ, পাঠ ৰাবিয়া বেগম। দৰিদ্ৰতা। তেওঁলোকৰ মনত অযুত হেঁপাহ, পৃথিৱীৰ বুকুত নানা ৰঙীন সপোন ৰচিবলৈ, জীৱনটো সেউজীয়া কৰি সজাই তুলিবলৈ, জীৱনৰ মাদকতাবোৰ উপভোগ কৰিবলৈ। কিন্তু সেয়া যেন তেওঁলোকৰ বাবে কেৱল সপোন, আৰু সপোন বাস্তৱ যেন বহু দূৰত। দৰিদ্ৰতাই তেওঁলোকৰ সপোনবোৰক গজালি মেলিবই নিদিয়ে। অকালতে মৰহি যায় তেওঁলোকে পাহৰে জীৱনৰ ৰং। দুখ বেদনাবোৰ যেন তেওঁলোকৰ চিৰদিনৰ লগৰী। দুমুঠি দুবেলা খাবলৈ যেন তেওঁলোকে দিনৰ পিছত দিন মূৰৰ ঘাম মাটিত পেলাই সংগ্ৰাম কৰিব লগা হৈছে। তেওঁলোকৰ বৰ হাবিয়া, ভাল খাবলৈ, ভাল পিন্ধিবলৈ, ল'ৰা ছোৱালীক ভালদৰে পঢ়াবলৈ, পৃথিৱীখনৰ সতে চিনাকি হ'বলৈ। কিন্তু সেয়া জানো সম্ভৱ? দৰিদ্ৰতাই যেন তেওঁলোকৰ বাবে বাধাৰ পাচিৰ হৈ থিয় দিয়ে। তেওঁলোকৰ ফালে এবাৰ চাবাচোন, তেওঁলোকৰ চকুত দেখিবা অনেক আধৰুৱা সপোনে ধূলা দি আছে বাস্তৱক বিচাৰি। উফ, দৰিদ্ৰতা কিমান যে কঠিন। দুখ বেদনাবোৰ জমা হৈ তেওঁলোকৰ বিশাল মনটোকো সংকীৰ্ণ কৰি পেলায়। তেওঁলোকৰ বিশাল মনটোক সংকীৰ্ণ কৰি পেলায়। ধন্যবাদ।